আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা বুকু সমষ্টিৰ প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ ব্যক্তিলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে এই নিৰ্বাচনত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 5 বছৰে আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম ৩৬খন জিলাত বসবাস কৰা প্ৰতিটো সম্প্ৰদায়, প্ৰতিটো ভাষা আৰু প্ৰতিটো ধৰ্মৰ ব্যক্তিসকলক লৈ যেনেধৰণে আন্তৰিকতাৰে আস্থা আৰু বিশ্বাসক লৈ চৰকাৰ পৰিচালনা কৰিলোঁ, যাৰ ফলত আপোনালোক সকলোৱে এই বিজেপি চৰকাৰৰ পৰা যোৱা 5 বছৰত সন্মান বুটলিবলৈ সক্ষম হৈছে। আৰু বিজেপি চৰকাৰে আপোনালোকৰ স্বাভিমান ৰক্ষা কৰি আপোনালোকৰ মান সন্মান ৰক্ষা কৰি আপোনালোকৰ প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ বাবে যিটো সুবিধা প্ৰদান কৰিলে, তাৰ বাবে আজি অসমৰ বুকুত সকলো শ্ৰেণীৰ ৰাইজ উন্নয়নৰ দিশত আগুৱাই যোৱাৰ সমান্তৰালভাৱে সুযোগ পাইছে আৰু সকলোৱে এই চৰকাৰৰ দিনত সামাজিক সুৰক্ষা পাবলৈ সক্ষম হৈছে। হয়নে নহয়? হয়নে নহয়? আজি হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টে হওক, সকলো ধৰ্মৰ লোকে বিজেপি চৰকাৰৰ দিনত নিৰাপত্তা পাইছে। পাইছেনে নাই? পাইছেনে নাই? আপোনালোকে নিৰাপত্তাই নহয়, আমি যিমান আঁচনি, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি আমি সকলোৰে মাজত সমান্তৰালভাৱে বিতৰণ কৰিছোঁ। আমি কোনো ধৰণৰ ধৰ্মৰ নামত বখেম্ব নীতি লোৱা নাই। এই কথা নিশ্চিত, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকে তেতিয়ালৈকে ধৰ্মীয় সংখ্যালঘু আপোনালোক সকলো সময়তে সুৰক্ষিত হৈ থাকিব। আৰু বিশেষকৈ কংগ্ৰেছ আৰু বদৰুদ্দিনে আপোনালোকক ভুলদৰে ব্যাখ্যা দিয়ে, ভুল বুজায়। কংগ্ৰেছে কয়, বাওঁপন্থী দলবিলাকে কয় যে বিজেপি চৰকাৰ হ'লে মুছলমান মানুহৰ অন্যায় হ'ব, ক্ষতি হ'ব, হাৰাশাস্তি হ'ব। কিন্তু যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসমৰ যিকোনো প্ৰান্তত ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহৰ কোনোবা দিনাখন আপোনালোকে হাৰাশাস্তিৰ সন্মুখীন হৈছে নেকি? হৈছে নেকি? হৈছে নেকি? এই চৰকাৰে কেতিয়াও হাৰাশাস্তি কৰা নাই আৰু কেতিয়াও নকৰে, কখনো করবে না হারাশাস্তি। সবাইকে নিরাপত্তা নিশ্চিতভাবে দেবে, আর নিরাপত্তা দিয়া কাজ আমরা করছি। গতিকে সেইভাবে পৰম শ্ৰদ্ধা ৰাইজ, এই বিজেপি চৰকাৰ আপোনালোকৰ চৰকাৰ, এই চৰকাৰ আপোনাৰ চৰকাৰ, আপনাদের চৰকাৰ হয় নে নাই? গতিকে সেইভাবে আপোনালোকৰ যিমানবিলাক ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ শিক্ষা ব্যৱস্থা আজি বিজেপি চৰকাৰে কৰিছে। কংগ্ৰেছ 60 বছৰ কাল চৰকাৰ চলালে, কিন্তু কোনোদিনেই সংখ্যালঘু ছোৱালীৰ বাবে কলেজ প্ৰতিষ্ঠা নকৰিলে। বিজেপি চৰকাৰে যোৱা 5 বছৰত 9খন ছোৱালী মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাম কৰিলে। আৰু সংখ্যালঘু সম্প্ৰদায়
পুত্ৰ কন্যাৰ শিক্ষাৰ বাবে আমি অসমৰ সংখ্যালঘুৰ 2টা অঞ্চলত 20খন ৰেচিডেন্সিয়েল আৱাসিক স্কুল প্ৰতিষ্ঠা কৰাৰ কাম কৰিলোঁ আৰু প্ৰতিখনত 30 কোটি টকা ব্যয় কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিলোঁ। কৰিলে নে নাই? কৰিলে নে নাই? আৰু ৰাইজ আপোনালোকে ক'ব আকৌ আপোনালোকৰ কাৰণে কাম কৰিছোঁ, আপোনালোকে নকয় দেখোন। কৰিছেনে নাই? কৰিছেনে নাই? গতিকে পৰম শ্ৰদ্ধা ৰাইজ, এই হৈছে এই বিজেপি চৰকাৰৰ আপোনালোকৰ প্ৰতি থকা শ্ৰদ্ধা সন্মান। গতিকে সেইবাবে বিজেপি চৰকাৰ যেতিয়ালৈকে থাকে আপোনালোকে সকলো সুবিধা পাব। আপোনালোকৰ যিমানবিলাক চৰকাৰে আঁচনি ভৱিষ্যতলৈ ল'ব, প্ৰত্যেকখন আঁচনিৰ সুবিধা ধৰ্মীয় যিমানবিলাক আমাৰ সম্প্ৰদায়ৰ লোক আছে সকলোকে সম দৃষ্টি ৰাখি বিতৰণ কৰাৰ ব্যৱস্থা কৰি যাব। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, আগন্তুক দিনত আমি ঠিৰাং কৰিছোঁ অসমৰ বুকুত ছয় অঞ্চলতে হওক, গাঁও হওক, চাহ বাগিচা হওক, পাহাৰ হওক, ভৈয়াম হওক, বৰাক হওক, ব্ৰহ্মপুত্ৰ হওক, যিমান ঠাইত আমাৰ অসমৰ ৰাইজ হিন্দু হওক মুছলমান হওক যি খেতিয়কৰ মাটিৰ পট্টা নাই তাত সম্পূৰ্ণৰূপে সকলোকে মাটিৰ পট্টা দিয়া কাম বিজেপি চৰকাৰে কৰিব। আৰু এই অঞ্চলত এই বুকু সমষ্টিত যিমান খেতিয়ক আছে, হিন্দু হওক মুছলমান হওক, যিমান খেতিয়ক আছে সকলো খেতিয়কৰ বাবে আগন্তুক দিনত মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ অধীনত এতিয়া বৰ্তমান 5,000 পাইছে। অহা বছৰৰ পৰা 10,000 টকাকৈ আপোনালোকে আৰ্থিক সহযোগিতা লাভ কৰিব। আৰু ইয়াত যিমান গাঁও আছে, যিবিলাক গাঁৱত ট্ৰেক্টৰ পোৱা নাই, প্ৰত্যেকখন গাঁৱত একোখনকৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু এই মহিলাসকলৰ বাবে অসম চৰকাৰে সংকল্প লৈছে, ভাৰতীয় জনতা পাৰ্টীয়ে সংকল্প লৈছে যে আগন্তুক দিনত বৰ্তমান অৰুণোদয় আঁচনিৰ প্ৰতি মাহে 830 টকা যি আৰ্থিক সহযোগিতা আমি মহিলাৰ একাউণ্টত দিওঁ, অহা বছৰৰ পৰা ইয়াৰ মাত্ৰা আমি 830 টকাৰ পৰা বৃদ্ধি কৰি 30 লাখ মহিলাৰ একাউণ্টত 3,000 টকাকৈ আমি আৰ্থিক সহযোগিতা আগবঢ়াম।